আমাৰ ঘৰলৈ আহিছিল আজি এযোৱা সাংঘাতিক বিহু মানে অকণমানি ল'ৰা ছোৱালীৰ বিহু সিহঁতৰ বয়সটোহে সৰু কিন্তু কেনেকুৱা এযোৱা বিহু হুঁচৰি গাই দেখুৱালে হয়তো আমি ভাবিব নোৱাৰোঁ ক'ৰ বিহু কি কথা সকলোবোৰ আপোনালোকক কৈ আছোঁ তাৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এইখিনিতে বিহু যোৱাৰ নামটো নক'লে হয়তো মোৰ ভুল হ'ব। বিহু যোৱা হৈছে ৰংমন সাংস্কৃতিক গোষ্ঠী খুমটাই গাঁৱৰ আৰু আজি ৰংমন সাংস্কৃতিক গোষ্ঠী হুঁচৰি যোৱাক আমাৰ ঘৰত অকণমান পাতলীয়াকৈ জলযোগৰ ব্যৱস্থা কৰাইছিল তাৰ বাবে সকলো ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব। মই যিমানখিনি পাৰোঁ ভিডিঅ'টোৰ মাজেৰে দেখাবলৈ চেষ্টা কৰিছোঁ। হয়তো ইয়াতে বহুতো আগপাছ হৈ গৈছে যিহেতু ভিডিঅ'টো মই একেৰাহে কৰি থাকিব পৰা নাই কিয়নো আমাৰ ঘৰলৈ বিহু যোৱা হৈছে দক্ষিণা দিয়া কৰা নকৰাবোৰ কামত লাগি থাকিবলগীয়া হয়। যদি কেতিয়াবা আপোনালোকে সময় সুবিধা পায় বিহু যোৱা সম্পূৰ্ণ চাবৰ বাবে যোগাযোগ কৰিব পাৰিব দেই।
নিমখ লৱণ যদি আনি আছে দেই আনিছে লৱণ যদি আনিছে হেৰি মনৰ ভাই মাক থালিখন নাই ধৰা মানুহকেইজনী সুধি চাইছোঁ গামোচাখনে কেইজন লাগিছে এইবিলাক গ্লাস পালা না ঐ আনিবল কওঁ ই কেনেকুৱা নাচিছে আকৌ চেক্ৰেটাৰী হালেন মণি চেক্ৰেটাৰী কেনি